বন্ধুসকল আমাৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ আমাৰ অসমীয়া সাঁতোৰৰ 4 নম্বৰ খণ্ড। যদি আপোনালোকে আগৰ খণ্ডকেইটা এতিয়ালৈকে চোৱা নাই আপুনি আমাৰ চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰে। বন্ধুসকল ভিডিঅ'টোৰ শেষত আপোনালোকৰ কাৰণে আছে এটা বিশেষ সাঁতোৰ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বন্ধুসকল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি যাব, আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। তেনেহ'লে অকণো দেৰি নকৰি বলক আমাৰ প্ৰথম সাঁতোৰটো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথম সাঁতোৰটো হ'ল বগা বগা চাহাবৰ কলা কলা টুপি একে ঘোচা মাৰিলে উঠে জ্বলি পকি। প্ৰশ্নটো আকৌ এবাৰ কৈ আছোঁ, বগা বগা চাহাবৰ কলা কলা টুপি একে ঘোচা মাৰিলে উঠে জ্বলি পকি। বন্ধুসকল ইয়াৰ উত্তৰটো আপুনি জানিলে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল জুইশলা। আপুনি উত্তৰটো বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেনেহ'লে বলক 2 নম্বৰ সাঁতোৰটো চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ 2 নম্বৰ সাঁতোৰটো হ'ল ডেকাত বুঢ়া বুঢ়াত পোন তাক নাখায় আছে কোন। আপুনি যদি ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল ঢেকীয়া শাক। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰি পাইছিল নেকি? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক আমাৰ 3 নম্বৰ সাঁতোৰটো কি চাওঁ। বন্ধুসকল আমাৰ 3 নম্বৰ সাঁতোৰটো হ'ল কাটিলেও কাটা নাযায় বাটিলেও বাটা নাযায়। এইটোনো কি বস্তু ভাই? প্ৰশ্নটো আকৌ এবাৰ কৈ আছোঁ, কাটিলেও কাটা নাযায় বাটিলেও বাটা নাযায়। এইটোনো কি বস্তু ভাই? বন্ধুসকল যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল পানী। আপোনালোকে ইয়াৰ উত্তৰটো বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক 4 নম্বৰ সাঁতোৰটো চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ আজি 4 নম্বৰ সাঁতোৰটো হ'ল শদিয়ালৈ নাযাবা সৎ ফুল নাখাবা কেঁচা পাতত নাবান্ধিবা লোন উপজিয়ে বগা হয় কোন। যদি আপুনি ইয়াৰ উত্তৰটো জানে নিশ্চয় এতিয়াই কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল গাখীৰ। আপোনালোকে বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক আমাৰ 5 নম্বৰ সাঁতোৰটো কি চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ 5 নম্বৰ সাঁতোৰটো হ'ল কি হাৰ পিন্ধিব নোৱাৰি। প্ৰশ্নটো আকৌ এবাৰ কৈ আছোঁ, কি হাৰ পিন্ধিব নোৱাৰি। যদি ইয়াৰ উত্তৰটো বিচাৰি ওলাব পাৰে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল আমাৰ কামিহাৰ। আপুনি বাৰু বিচাৰি পাইছিল নে ইয়াৰ উত্তৰটো? যদি বিচাৰি পাইছিলে কমেণ্ট কৰি জনাই দিব। এতিয়া বলক আমাৰ শেষৰ সাঁতোৰটো চাওঁ। আমাৰ শেষৰ সাঁতোৰটো হ'ল মাইকী মানুহৰ এনেকুৱা কি ৰূপ আছে যাক আন মানুহে দেখা পায় কিন্তু তেওঁৰ স্বামীয়ে কেতিয়াও এইটো ৰূপত দেখা নাপায়। এইখিনিতে মন কৰিব সকলো মাইকী মানুহৰ কিন্তু এইটো ৰূপ নাথাকে। যদি আপুনি ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো হ'ল মাইকী মানুহৰ বিধৱা ৰূপটো। বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মানিছোঁ। নমস্কাৰ।